Priya, right? কি খবৰ? ভয় কমিলে এতিয়া? এতিয়া কমিছে। মই দুটা প্ৰশ্ন সুধিম। এটাটো তোমালোকৰ মানে জাতীয় এক প্ৰশ্ন, মানে সেইটো হৈছে দেউৰী পূজা ঘৰ, য'ত পূজা কৰে মন্দিৰ, সেইটো কি বুলি কোৱা হয়? দেৱঘৰ বুলি কোৱা হয়। মন্দিৰটো দেৱঘৰ বুলি কোৱা হয়। শুদ্ধ উত্তৰ। আৰু আজি যদি তুমি মিছ এগাইচি টাইটেলটো উইনাৰ হোৱা, তোমাৰ দায়িত্ব কি হ'ব বাৰু? মোৰ দায়িত্ব হ'ব যে যদি কোনোবা দেউৰী বুলি নহয়, একচুৱেলি যাৰ আগ্ৰহ আছে এইটো মডেলিং লাইনত যোৱা হওক, বা যদি মই বেলেগত হ'লেও যিটো মই পাৰোঁ, মোক লাগে যে মই পাৰফেক্ট হয় বুলি যদি কাৰোবাক এডভাইচ দিব হয় বা মই হেল্প কৰিব পাৰিলে মই কৰিম। আৰু যিহেতু মই ইয়ালৈকে আহিছোঁ, মই অলপ হ'লেও গম পাইছোঁ যে এইটো লাইনত আহিব হ'লে কেনেকৈ আহিব লাগে, কি
অলপ হ'লেও মোৰ সেইটো জ্ঞান হৈছেগৈ ত' মই হেল্প কৰিম যদি কোনোবা বিচাৰে আৰু লগতে তাকে ধন্যবাদ কিন্তু আজি আচলতে more than মডেলিং বা ফেশ্বনতকৈ আজি আচলতে তোমালোকৰ জাতিটোক উপস্থাপন কৰাৰ এক প্লেটফৰ্ম এখন নহয়নে ঠিক আছে শুভেচ্ছা থাকে ভাল লাগে ধুনীয়া হাঁহি তোমাৰ Thank you so much. Next, Karishma, I'd like you to ask a question to her. Hello. মোৰ question হ'ল তোমালোকৰ কোনটো বা পূজা চাংকুবাই ভাৱ এপ্ৰিলত হয় নেকি বহাগ বিহু Okay, and second question হ'ল winner মানে তুমি কি বুলি ভাবা and success মানে তুমি কি বুলি ভাবা winner মানে হৈছে winner চবে হ'ব নোৱাৰে আৰু success চবে হ'ব নোৱাৰে কোনো এটা definition কি তোমাৰ মতে winner মানে কি and success মানে কি তোমাৰ মতে মই এতিয়া মডেলিঙত আহিছোঁ মই যদি কাইলৈ বেলেগ এটা প্লেটফৰ্মত মানে যাব বিচাৰোঁ খেলত হওক মই তাত গৈ উইনাৰ হৈ আহিব পাৰিম কিন্তু মোক যদি লাগে যে মই সেইটো গৈ মই কমফৰ্ট হোৱা নাই মই যদি নিবিচাৰোঁ খেলত যাব নিবিচাৰোঁ তাৰ উইনাৰ হৈ মই নিজকে ছাকচেছ ফিল নকৰিম কিন্তু ছাকচেছ মই তেতিয়া মানিম নিজকে যেতিয়া মই যিটো লাইনত যাব বিচাৰোঁ আৰু তাত মানে সেই লাইনত পামগে সফল হওঁ তাৰ আমি ছাকচেছ ক'ম Thank you. Thank you so much. Do the house of my overall number 3 coming. Thank you so much, number 3. Next, I would like to call upon Princess Children